हेलो बंधु बान्धवीসকল মোৰ আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই এয়া কেঁচা বগৰী জ্বলা আচাৰ থম কেনেকৈ থম সকলোবিলাক আপোনালোকক দেখাম। বলকচোন ভিডিঅ'টি মাজলৈ যাওঁ। এয়া বগৰীকিটা মই কাটি লম। এয়া কাটি হৈ গ'ল। এতিয়া নিমখ আৰু হালধি দি সানি ভালদৰে এতিয়া শুকাবলৈ ৰ'দত দিম। এয়া কাটি লোৱা বগৰীখিনি ৰ'দত শুকোৱা হৈ গ'ল। এতিয়া কেৰাহীত মিঠাতেল দিয়া হৈছে। তেলখিনি গৰম কৰি লোৱা হৈ গ'ল। এতিয়া বগৰীখিনি দি দিছোঁ। এয়া মিক্সিত খুন্দি লোৱা মছলাখিনি দি দিছোঁ। এয়া আচাৰ ৰেডি হৈ গ'ল। এতিয়া বগৰী আচাৰখিনি বৈয়ামত ভৰাব লাগিব। ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।